Hello to all my dear students. This is Barnali Academy. আজিৰ ভিডিঅ'টোৰ জৰিয়তে ক্লাছ 2ৰ লেসন 5ৰ আমাৰ জাতীয় পতাকা এই লেসনটো তোমালোকক বুজিয়াই দিম আৰু প্ৰশ্নোত্তৰখিনিও বুজিয়াই দিবলৈ চেষ্টা কৰিম। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিম। আমাৰ জাতীয় পতাকা মানে আমাৰ এইখন আমাৰ জাতীয় পতাকা। ইয়াতে কৈছে যে ত্ৰিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে। ইয়াতে কৈছে যে আমাৰ এই জাতীয় পতাকাটো কেইটা বৰণীয়া? তিনিটা বৰণীয়া। আৰু এই জাতীয় পতাকাটো ক'ত নাচে? নীল আকাশত নাচে। ওপৰে গেৰুৱা মানে জাতীয় পতাকাৰ ওপৰত কি ৰং থাকে? গেৰুৱা ৰং। মাজত শুকলা, এই মাজৰ বগা ৰংটোক কি বুলি কোৱা হয়? শুকলা। তলত শ্যামল আছে আৰু তলৰ এই সেউজীয়া ৰংটোক কি বুলি কোৱা হয়? শ্যামল। বগাৰ মাজত অশোক চক্ৰৰ চিত্ৰ জিলিকি ৰয় আৰু এই বগাৰ মাজত যোনটো চিত্ৰটো জিলিকি ৰৈছে সেইটোক কি কোৱা হয়? অশোক চক্ৰ বুলি কোৱা হয়। আমাৰ জাতীয় পতাকাখিনিৰ কদাপি নহয় ক্ষয়। আৰু এই কবিতাটোৰ কবিজনৰ নাম হ'ল নৱকান্ত বৰুৱা। এতিয়া প্ৰশ্নত কি দিছে আমি চাওঁ আহা। 1 নম্বৰত দিছে কবিতাটো মনত ৰখা। আমাৰ এই কবিতাটো আমাৰ জাতীয় পতাকা কবিতাটো মনত ৰাখিবলৈ দিছে। 2 নম্বৰত দিছে প্ৰথমে কোৱা তাৰপিছত লিখা। এইখিনি প্ৰথমে ক'বলৈ দিছে তাৰপিছত তোমালোকক লিখিবলৈ দিছে। ক নম্বৰত আমাৰ জাতীয় পতাকাখনৰ কেইটা ৰং আছে? আমি সকলোৱে জানো আমাৰ জাতীয় পতাকাখনৰ কেইটা ৰং আছে? 3টা ৰং আছে। তাৰপিছত খ নম্বৰত দিছে আমাৰ জাতীয় পতাকাখনৰ ৰং কেইটা কি কি? আমি সকলোৱে জানো আমাৰ জাতীয় পতাকাখনৰ ৰং কেইটা হ'ল গেৰুৱা, শুকলা আৰু শ্যামল। গ নম্বৰ হৈছে আমাৰ জাতীয় পতাকাখনৰ তলত থকা ৰংটো কি? আমাৰ জাতীয় পতাকাখনৰ তলত থকা ৰংটো হ'ল শ্যামল। খ নম্বৰত দিছে অশোক চক্ৰটো জাতীয় পতাকাখনৰ কোনটো ৰঙত মাজত আছে? আমি সকলোৱে জানো বগাৰ মাজত বা শুকুলা ৰঙৰ মাজত অশোক চক্ৰটো আছে। 9 নম্বৰ হৈছে আমাৰ জাতীয় পতাকাখন ক'ত নাচে? উত্তৰত হ'ব আমাৰ জাতীয় পতাকাখন নীল আকাশত নাচে। নম্বৰত দিছে কবিতাটিত 4টা ৰঙৰ নাম উল্লেখ আছে। গেৰুৱা, শুকলা মানে বগা, শ্যামল মানে সেউজীয়া আৰু নীলা। ইয়াৰ বাহিৰৰ আৰু কি ৰঙৰ নাম তুমি জানা লিখা। মানে এই 4টা ৰঙৰ বাহিৰৰ আৰু কি ৰং তুমি জানা লিখিবলৈ দিছে। যেনে ৰঙা, হালধীয়া, কলা, বেগুনীয়া, সুমথিৰা ইত্যাদি বহুতো ৰং আছে। তোমালোকে এইখিনি ঘৰত লিখিবলৈ যত্ন কৰিবা।